মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইটো ভিডিঅ'ত তোমালোকৰ পদ্য অংকৰ কাণাৰ চাতুৰি মই যিকেইটা প্ৰশ্ন দেখাই দিম সেইকেইটাৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পৰিব। তোমালোকে এতিয়া চাই লোৱা, তোমালোকে 101 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 101 নং পৃষ্ঠাৰ পৰা চাবা, তোমালোকৰ এনেকুৱাকৈ প্ৰশ্ন হ'ব যে শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা দুখন কাব্যপুথিৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা কাণখোৱা আৰু ঘুনুচা কীৰ্তন নামৰ দুখন কাব্য শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰিছিল। দুটা লিখি দিবা, তোমালোকৰ 2 মাৰ্কস পাই যাবা। ইয়াৰ পিছত তোমালোকে এই প্ৰশ্নটো চাবা যে কাণাৰ চাতুৰি পাঠটি কৰ পৰা তুলি দিয়া হৈছে। তোমালোকে উত্তৰত লিখিবা কাণাৰ চাতুৰি পাঠটি কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। তোমালোকৰ 1 মাৰ্কসৰ কাৰণে আহিব পাৰে, এইটো আহে। তোমালোকে শব্দাৰ্থ আৰু টকাৰ ভিতৰত চাবা আশী, ৰজনী, কিশোৰ, হাৰলি। ইয়াৰ পিছত তোমালোকে 102 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 102 নং পৃষ্ঠাৰ পৰা চাবা পুবাইছিল, তাৰ সম্ভৱ বিগুটিয়া, এনেকৈ লিখিবা বিগুটিয়া ঠাট্টা কৰা। চৌপৰ, সোবালি, কাঠবাজি, পাশ, তো চাবা। ইয়াৰ পিছত দেৱহতী, এইকেইটা চাবা। তাৰপিছত তোমালোকে অতি চুমু উত্তৰৰ প্ৰশ্ন। তোমালোকে 1 নম্বৰ পৰা চাবা ঘ, ঘ আৰু উম, এই তিনিটাতো চাবাই। এই তিনিটা মোস্ট ইম্পৰ্টেণ্ট। তোমালোকৰ এটা আহিব, এই তিনিটাৰ পৰা এটা 100% শিওৰ আহিব। তাৰপিছত ক খটো অলপমান চাবা। তাৰপিছত 2 নং কুৱেশ্যনটো 2 নংটো চাবা। যদি তোমালোকৰ উত্তৰ লাগে মোক কমেণ্ট কৰি ক'বা, মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম ভিডিঅ' বনাই। তাৰপিছত 3 নং কুৱেশ্যনটো চাবা মোহিনী স্বৰূপে অমৃত পিয়ালো সুধিল দেৱৰ কাম, কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল, তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। খৰচি মাৰি লিখা। তাৰপিছত 4 নং কুৱেশ্যনটো চাবা। 4 নংটো চাবা, তোমালোকৰ মাকৰ কি কি গুণৰ কথা ক'বলৈ কৃষ্ণ লাজ লাগে বুলি কৈছিল, কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। তোমালোকে এইটো চাবা। তাৰপিছত 7 নং কুৱেশ্যনটো চাবা। ইয়াৰ পিছত তোমালোকে 104 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 8 নং কুৱেশ্যনটো চাবা কবিতাটোত কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি, এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে। তোমালোকৰ এইটো দিলে 3 মাৰ্কৰ কাৰণে দিব। ইয়াৰ পিছত তোমালোকে 9 নং তাৎপৰ্য ব্যাখ্যা কৰাৰ পৰা চাবা ক নং আৰু খ নং ব্যাখ্যাটো চাবা। তাৰপিছত ভাষা বিষয়ৰ পৰা তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। আশী, খেদি, বিগুটিয়া, কিশোৰ, এইকেইটা চাবা। তলত দিয়া শব্দকেইটা লিংগ পৰিৱৰ্তন কৰা। এইকেইটাৰ পৰা চাবা। তোমালোকে তিনিটা আছে, তিনিটাই চাবা। বিপৰীত শব্দ লিখা। তোমালোকে দোষ, অপমান আৰু অমৃত। তোমালোকৰ এইটো ভিডিঅ'ত মই যিকেইটা কুৱেশ্যন দেখাই দিলোঁ সেইকেইটাৰ পৰাই তোমালোকে 100% শিওৰ কমন পৰিব। তোমালোকে সেইকেইটাই পঢ়ি যাবা, তোমালোকৰ 100% শিওৰ কমন পৰিব। থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'।